टंग्ला अरुणोदय एकाडेमियाव रायजोआरि थाखोनि बिगियान आरो टेक्न'लजि मावबादा खुंफुंदों। उदालगुरि जिल्लानि सिङाव थानाय टंग्ला अरुणोदय एकाडेमियाव सानथामनि हाबाफारिजों रायजोआरि थाखोनि बिगियान आरो टेक्न'लजि मावबादाया खुंजायो। आर्टिफिशियेल इन्टेलिजेन्सनि सायाव गोनांथि होनाय बे बिगियान मावबादायाव उदालगुरि जिल्लानि गुबुन गुबुन फरायसालिनिफ्राय गासै 900निबो बांसिन फरायसाफोरा बाहागो लायो। अरुणोदय एकाडेमिनि गोरायुं नेफ्लियन दैमारिया मिथिहोनाय बायदिब्ला टंग्लायाव बेबायदि रायजोआरि थाखोनि बिगियान मावबादा खुंफुंनाय जायाखैमोन। लोगोसे बे मावबादा खुंफुंनायाव बिटिसि गाहाय मावफुं सोद्रोमा प्रमद बर', मावफुं सोद्रोमा रनजित थांथि, उदालगुरि जिल्ला बेंगिरि मोनहा गाहाय बिफाव लादों। गुबुन फारसेथिं मावबादानि जोबथा सानखालि बिटिसिनि मावफुं सोद्रोमा रनजित थांथिया मावबादायाव बाहागो लानानै फरायसाफोरजों सावरायलायो। उदालगुरि जिल्लानि गुबुन गुबुन फरायसालिनिफ्राय फैनानै मावबादायाव बाहागो लानाय फरायसाफोरनि गोसो दुंखांनायखौ नुनानै उदालगुरि जिल्ला बेंगिरिया गाहाम हामलायथाय जासिहरनानै गावनि सोलोंथाइजों समानैनो बिगियान आरो टेक्न'लजिजों सोमोन्दो लाखिलांनो खावलायहरो। लास्ट टाइम ইয়াতে সায়েন্স এণ্ড টেকনলজিৰ ওপৰত এটা প্ৰগ্ৰাম হৈছিল। আমাৰ লেব এটা ইনগ্ৰেশ্যন হৈছিল, তেতিয়া মই আহিছিলোঁ আৰু তেতিয়া আলোচনা কৰিছিলোঁ যে ইয়াতে একটা ৱৰ্কশ্বপ হওক, যাতে বিভিন্ন স্কুলৰ পৰা আহি পেলাই ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে। তেনে ক্ষেত্ৰত অৰুণোদয় একাডেমিয়ে আগভাগ ল'লে আৰু ক'লে যে আমি ছায়েন্স ৱৰ্কশ্বপ এটা আয়োজন কৰিবলৈ ওলাইছোঁ, বিটিআৰৰ পৰা আমি কেনেকৈ সহায় পাম বুলি। তো গতিকে যিহেতু আমাৰ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টটো নতুনকৈ ইণ্ট্ৰডিউচ হৈছে বিটিআৰত, গতিকে আমি চিফ ছাৰক এপ্ৰ'চ কৰিলোঁ আৰু এইটো কাৰণে কোনো বাজেট প্ৰভিজন নাছিলে। তথাপিও তাৰ ওপৰঞ্চিও চিফ ছাৰে আমাক ফাইনেন্সিয়েলি বহুতখিনি সহায় কৰিলে আৰু এই প্ৰগ্ৰামটো আমি সফলমণ্ডিত কৰাৰ কাৰণে আমি সফল হ'লোঁ আৰু খুব ভাল লাগিছে ইয়াতে আহি পেলাই। যেনেকৈ আমি আশা কৰিছিলোঁ যে যেনেকুৱাভাৱে মানে প্ৰগ্ৰামটো আয়োজন হ'ব, তাতকৈ অধিক ভাল ৰূপত এইটো আয়োজন কৰা হ'ল আৰু ছাত্ৰ ছাত্ৰীয়ে মানে আমি প্ৰেক্টিকেল সুধিলোঁ, যাতে গম পালোঁ যে ইয়াতে যিখিনি শিক্ষা দিছে খুব ভাল দিছে। মই গতিকে উদ্যোক্তা আৰু অৰুণোদয় একাডেমি আৰু বিভিন্ন স্কুলবিলাকৰ যিবিলাক শিক্ষাগুৰু আছে, প্ৰিন্সিপালছ আছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতসকলে মানে আমাতকৈ বেছি ইণ্টাৰেষ্টেড, যে তেখেতসকলে যি ইণ্টাৰেষ্ট দেখালে সেইটো ক্ষেত্ৰত আমাৰ চৰকাৰেও সঁহাৰি দিলে আৰু এনেকুৱা প্ৰগ্ৰাম আমি এণ্টাৰ বিটিআৰত ল'ম। আমি ভাবিছোঁ গোটেই স্কুল বিটিআৰৰ ভিতৰত যিমানখিনি স্কুল আছে সকলোতে ছায়েন্স লেববিলাক মানে স্থাপন হওক আৰু আমি বিচাৰিছোঁ যে স্কুলবিলাকতে আমি ৱৰ্কশ্বপ পাতিম এতিয়া গোটেইখিনি। আৰু এইটো প্ৰপ'জেল আমি ইতিমধ্যে বনাইছোঁ। নতুন বছৰত, নতুন ফাইনেন্সিয়েল ইয়েৰ আৰু নতুন বাজেটত আমি এইটো প্ৰভিজন ৰাখিম। আৰু ছায়েন্সৰ ওপৰত যিহেতু পটেঞ্চিয়েল আমাৰ ল'ৰা ছোৱালীৰ মাজত বহুত পটেঞ্চিয়েল আছে আৰু আপোনালোকে গম পাব যে যেতিয়াও মানে ষ্টেট লেভেলত এক্সিবিশ্যনবিলাক হৈছে, আমাৰ বিটিআৰৰ পৰা বেছি ষ্টুডেণ্টে এক্সিবিশ্যনবিলাকত ভাগ লৈছে আৰু মডেলবিলাক মানে চবতকৈ হায়েষ্ট মডেল এওঁলোকে তাতে দেখাবলৈ সক্ষম হৈছে। গতিকে এই যোনটো পটেঞ্চিয়েল, এইটোক আমি সুবিধা ল'ব লাগে আৰু মানে ষ্টুডেণ্টবিলাকে যাতে আমাৰ বিটিআৰৰ নাম কৰে, সেইটোৰ ক্ষেত্ৰত আমি যিখিনি য'ত পৰনস্তি আমাৰ যিখিনি আমাৰ কৰণীয় থাকে আমি গোটেইখিনি কৰি যাম। ধন্যবাদ। এইটো ছায়েন্স এণ্ড টেকনিকেল এক্সপ'জাৰ দিবৰ কাৰণে এইটো প্ৰগ্ৰাম কৰিছিলোঁ, আটাই ল'ৰা ছোৱালীবিলাকৰ কাৰণে। অকল আমাৰ স্কুল ষ্টুডেণ্ট নহয়, আনকি এই পিছ পৰি থকা ঠাই অঞ্চলৰ বাকী স্কুলৰ ল'ৰা ছোৱালীবিলাকো যাতে এইটো সুবিধা পায়, আমি সেই উদ্দেশ্যৰে আমি কৰিছোঁ। কাৰণ এই আহি থকা দিনত আপোনাৰ ৰবটিক ছায়েন্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বহুতখিনি মানে ইয়াতে দখলতা কৰিব। নেক্সট ফিউচাৰ জেনেৰেশ্যনছ ৰবটিক ছায়েন্সৰ ওপৰত হ'ব আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত। এই দুটা বিষয় লৈ আমি এইটো ৱৰ্কশ্বপ কৰিলোঁ। কিমানখনমান স্কুল আপোনালোকৰ ইয়াতে অল টোটেল 16 স্কুলছ অংশগ্ৰহণ কৰিছে আৰু ৰেজিষ্টাৰ্ড ষ্টুডেণ্টছ আছে আপোনাৰ 966 ষ্টুডেণ্টছে ইয়াতে অংশগ্ৰহণ কৰিছে। বিশেষ ব্যক্তি মাতিছোঁ আমি। 1 নম্বৰ আমাৰ লগত আগৰ পৰা জড়িত হৈ থাকিল জয়ন্ত দাস,
বিশিষ্ট সাংবাদিক আছাম ট্ৰিবিউন আৰু ৱাইল্ড লাইফ এক্টিভিষ্ট তাৰপিছত আহিল আমাৰ DRDA প্ৰজেক্ট ডাইৰেক্টৰ ছাৰ আৰু তাৰপিছত আমাৰ DC ছাৰো আমাৰ লগত থাকিল আৰু ইনস্পেক্টৰ অফ স্কুলো থাকিল আৰু আমাৰ BTCৰ যিটো EM সঞ্জিত তান্তি তেওঁলোকে আমাক বহুত এনকাৰেজ কৰিলে তেওঁলোকৰ দ্বাৰা আমি এই আজি প্ৰগ্ৰামটো আমি কৰিবৰ কাৰণে সফল হ'ল বিশেষভাৱে কি মানে সাইন্টিফিক মডেল বা এনেকুৱা প্ৰস্তুত কৰিছে আৰ্হি প্ৰস্তুত কৰিছে এইটো ৰবটিক ওপৰত হৈছে এইটো ৰবটটো কি কাৰণত ইউজ কৰা হয় এইটো থিয়ৰিটিকেলি দিছে আৰু প্ৰেক্টিকেলি কৰিছে আৰু ল'ৰা ছোৱালী সেইটো কাম কৰি দেখাইছে আৰু সিহঁতে বহুত এনজয় কৰিছে ইয়াৰ পৰা পিছত স্যাৰ আৰু হয় ফিউচাৰত আছে ফিউচাৰত কি হ'ল আজি আমাৰ ষ্টেট লেভেলৰ হৈ গ'ল তাৰপিছত এইটো হ'ব নেশ্যনেল লেভেলত যাব নেশ্যনেল লেভেলত যদি সিহঁতে ভাল ৰিজাল্ট কৰিব পাৰে সিহঁতে 2022 যিটো ইণ্টাৰনেশ্যনেল যিটো হ'ব কম্পিটিশ্যনছ টাইৱানত হ'ব এইটো চাইনাত তাতে এইটো যাবৰ কাৰণে সুবিধা হ'ব যে ৱৰ্কশ্বপ হৈছে এই ৱৰ্কশ্বপত কম্পিটিশ্যন টাইপ হৈছে নেকি মানে ষ্টুডেণ্টৰ এইটো কম্পিটিশ্যন লেভেলতো গৈ আছে আৰু প্ৰাইজৰটো প্ৰাইজটো সিহঁতে প্ৰাইজ তেনেকৈ নহ'ব সিহঁতে ছিলেক্ট হ'ব আৰু নেশ্যনেল লেভেলত যাব সিহঁতে হয় তাৰপিছত সিহঁতক চাৰ্টিফিকেট দিয়া হ'ব নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ দ্বাৰা এইটো চাৰ্টিফিকেট দিয়া হ'ব এই চাৰ্টিফিকেটৰ ফিউচাৰ কামত বহুত কামখিনি আহিব